ভাৰতত এতিয়া 389টা নিউজ চেনেল আছে, নিউজ চেনেল অন্য কথা বাদ দিওঁ। আৰু আপুনি বিশ্বাস নকৰিব আপোনালোকে যে সংবাদপত্ৰ আছে ৰেজিষ্টাৰ্ড সংবাদপত্ৰ প্ৰায় 1,17,000, কোনে কয় নাজানো। এতিয়া এই 1,17,000 দৈনিক সংবাদপত্ৰ। দৈনিক সংবাদপত্ৰৰ আপুনি অসমত যদি চাই, অসমত 40খন দৈনিক বাতৰি কাকত আছে, টিভি চেনেল আছে, নিউজ চেনেল বিশেষকৈ 10টা। ইমানবোৰ সংবাদপত্ৰ, ইমানবোৰ টিভি চেনেল, নিউজ চেনেল, তাৰপিছত তেন্তে সাংবাদিকতা সংকট হৈ গ'ল। এইটোৱে ডাঙৰ প্ৰশ্ন। আচলতে সংকটটো হৈছে বিশ্বাসযোগ্য, সংকটটো হৈছে লক্ষ্য আৰু উদ্দেশ্য, সংকট হৈছে সংবাদপত্ৰৰ সংবাদ মাধ্যমৰ ভূমিকা। সেইকাৰণে সংবাদ মাধ্যমৰ চৰিত্ৰলৈ প্ৰশ্ন উঠিছে, আজি নিৰপেক্ষতালৈ প্ৰশ্ন উঠিছে। আমাৰ বিভিন্ন অভিযোগ আমাৰ বিৰুদ্ধে, আৰু অভিযোগ ইমানেই যে এতিয়া ৰাজনীতিতকৈ সাংবাদিক বা সংবাদ মাধ্যমৰ ওপৰতহে মানুহৰ চকু বেছি, সমালোচনা বেছি, তেওঁলোকৰ প্ৰতি বিদ্ৰূপেই হওক, তেওঁলোকৰ প্ৰতি আক্ৰমণেই হওক যথেষ্ট হৈছে। এইটো এই নতুন এটা ট্ৰেণ্ড বুলি কওক, যিয়ে কওক। তাৰপিছত নিশ্চয় কিছু যুক্তিও আছে, তাৰপিছত কিছু হেৰিও আছে। প্ৰথম প্ৰশ্ন যে আমি সংবাদ মাধ্যম TRPৰ পিছত দৌৰিছে বা বাতৰি কাকত চাৰ্কুলেশ্যনৰ পিছত দৌৰিছে, তেওঁলোকৰ প্ৰচাৰ বাঢ়িবৰ কাৰণে, তেওঁলোকৰ চাৰ্কুলেশ্যন বাঢ়িবৰ কাৰণে, তেওঁলোকৰ TRP বাঢ়িবৰ কাৰণে বহুত আমি ভুল পথ লওঁ, ভুল বাতৰি প্ৰকাশ কৰোঁ, বিভিন্ন ধৰণৰ আমি নকৰিবলগীয়া কাম কৰোঁ। দ্বিতীয় অভিযোগ যে মানুহৰ গোপনীয়তাত টিভিয়ে বা সংবাদ মাধ্যমে আক্ৰমণ কৰিছে, প্ৰাইভেচি ইনভেড কৰিছে। সাংবাদিক গৈ বা কেমেৰা গৈ মানুহৰ বেডৰুমত সোমাইছে বা পাকঘৰত সোমাইছে, গৈ কি খাইছে, কি বৈছে। হয়, সাংবাদিকে সমাজৰ কিছুমান গুৰুত্বপূৰ্ণ সমস্যা, ঘটনা বা সমাজৰ যিবোৰ অসুখ বা অনুসন্ধান তেওঁলোকে সেইখিনি কৰিব লাগে। তাৰ ঠাইত মুখ ৰোচক বা চাঞ্চল্যধৰ্মী বাতৰি যদি তেওঁলোকে কৰে, মানুহেতো সমালোচনা কৰিবই। মানুহে কয় যে সংবাদ নহয়, এইবোৰ মনোৰঞ্জনমূলক বাতৰিত পৰিণত হৈছে, বা এটা শব্দ আহিছে ইনফৰটেইনমেণ্ট, ইনফৰমেশ্যন আৰু এণ্টাৰটেইনমেণ্ট, সেই পৰ্যায়লৈ গুচি গৈছে। এইবোৰ কৰি মানুহে কয় যে সংবাদ মাধ্যমে আমাক বিভ্ৰান্ত কৰে, সংবাদ মাধ্যম বায়াস্ড, সাম্প্ৰদায়িক, অগভীৰ আৰু তেওঁলোকৰ উপৰুৱা দৃষ্টিভংগী ভিতৰলৈ নাযায়। গতিকে ৰাজনীতিৰ পিছতে বা ৰাজনীতিৰ সমসাময়িকভাৱে আজি সংবাদ মাধ্যমৰ সমানে আক্ৰমণৰ লক্ষ্য বা সমালোচনাৰ লক্ষ্য। এই কথাটোকে মই হয়তো ইয়াৰ মানে অধিকাংশই সঁচা, এইখিনি যিবোৰ অভিযোগ আহিছে। মই সকলো দায়িত্ব নল'লেও মই কওঁ যে এই অভিযোগবোৰ অমূলক নহয়। আমি এখন মানে সংবাদ মাধ্যমে বা তেওঁলোকে সাংবাদিকসকলে এখন অদৃশ্য যুদ্ধ কৰি থাকিব লগা হৈছে। যুদ্ধ কিহৰ ওপৰত? বজাৰৰ ওপৰত, মাৰ্কেট। আপোনালোকে যিটো সদায় জনপ্ৰিয় শব্দ TRPৰ সৈতে আমাৰ যুদ্ধ। মই এতিয়া নিজে আপোনালোকে চাইছিলে, আমাৰ অফিচৰ এগৰাকী যুৱতী, তেওঁ খুব ভাল কাম কৰিছিলে, অচিনাকি অসম। বিভিন্ন ঠাইত গৈ আমি অসমৰ বিভিন্ন ঐতিহ্যমূলক ঠাইবিলাকত গৈ তাৰ দৃশ্যায়ন কৰিছিলোঁ, মানুহক নজৰ কথা কৈছিলোঁ। চুপতি চাইছিলে নহয় আপোনালোকে? চুপতি আমি কৰিছিলোঁ, মই নিজেই আগভাগ লৈছিলোঁ। এতিয়া এইজন পলিটিকেল ছেটাৰ কৰিছোঁ বা এনেকুৱা কৰিছোঁ, খুব ভাল প্ৰগ্ৰাম বুলি চবেই কয়, ফোন কৰি কয়, কিন্তু তাত TRP নাহে, তাত TRP কম হয়। কিন্তু আমি যদি একেবাৰে চাঞ্চল্যধৰ্মী বুলি যিটো কয় আপোনালোকে, মানুহৰ কৰাপশ্যন, মানুহৰ বিভিন্ন চাৰিত্ৰিক কিবা ইছ্যু উলিয়াই পেলাই নিউজ কৰোঁ, মানুহে সেইটো চাই আৰু TRP আহি যায়। গতিকে এই দ্বন্দ্বটো সংবাদ মাধ্যমৰ ক্ষেত্ৰত অকল আমাৰেই নহয়, ৰাষ্ট্ৰীয় সংবাদৰ ক্ষেত্ৰত খুব আছে। আৰু ইয়াৰ এই সমস্যাৰ সমাধান কেনেকৈ হ'ব, সেইটো মই নিজেও এতিয়ালৈকে ধৰিব পৰা নাই। এটা ভিচিয়াছ চাৰ্কল। আপুনি ভাল নিউজ কৰিব, মানুহে নাচায়, বেয়া নিউজ কৰিব, মানুহে চাইছে, আৰু আমি বিচাৰোঁ যে ভাল নিউজ কৰি মানুহে নাচায়। এই ধৰণৰ এটা মানে কোনো ধৰণৰ সমাধানহীন এটা সমস্যাত আমি মানে পৰি গৈছোঁ। প্ৰথমতে কওঁ এই TRP বুলি যদিও কয়, আজিকালি TRP নহয়, TRPৰ ঠাইত আহি গ'ল পাৰ্ক হ'ল, পাৰ্ক মানে এই কুকুৰৰ ভুকনি নহয়, পাৰ্ক হ'ল আপোনাৰ এই ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্চ কাউন্সিল। তেওঁলোকে এতিয়া ৰেটিং কৰে, আৰু এই ৰেটিঙত
যোনে যিমান বেছি ৰেটিং পায় তেওঁৰে সিমান এডভাৰটাইজমেণ্ট আহে এটা চেনেল চলি থাকিবলৈ হ'লে এডভাৰটাইজ খুব জৰুৰী আপোনালোকে জানে বহুত খৰচী বস্তু গতিকে মই এদিন সুধিছিলোঁ ইণ্ডিয়া টিভিৰ চেনেল আছে তাত মোৰ চিনাকি মানুহজন ৰজত শৰ্মা বুলি আপোনালোকে চাইছে আপি আদালত কৰে তো দিল্লীত মই এবাৰ এটা ফাংচনত তেওঁক লগ পাই ক'লোঁ যে আপুনি সেইদিনা যে দেখুৱালে যে মংগল গ্ৰহৰ মানুহ এলিয়েন আহি পেলাই পৃথিৱী ধ্বংস কৰিব কিয় দেখুৱালে এইটোতো বৰ আচৰিত কথা দেখুৱালে আধা ঘণ্টা এটা প্ৰগ্ৰেম কৰিছে আপোনালোকে আপোনালোকে দেখে নহয় পৃথিৱী ধ্বংস হৈ যাব জানুৱাৰী ইমান তাৰিখে আপোনালোকে এইবোৰ কিয় কৰে তেওঁ কয় যে মনোজ তোমালোকেতো জানা আমিতো TRPৰ কাৰণে গতিকে ইমানজন তেওঁজন MP তেওঁজন ইমান প্ৰখ্যাত সাংবাদিক তেওঁ যদি TRPৰ কাৰণে এনেকৈ ধৰণে মানুহক বিভ্ৰান্ত কৰিব পাৰে আপোনাৰ পৰিস্থিতি কি পৰ্যায়লৈ গৈছে ভাবিছে বা আজি অৰ্ণৱ গোস্বামী এইটো যথেষ্ট ইণ্টেলিজেণ্ট মানুহ অৰ্ণৱ গোস্বামীৰ নিচিনা টেলেণ্টেড তেওঁলোকৰ নিচিনা তেওঁৰ শিক্ষিত তেওঁৰ নিচিনা হেৰি নাই কিন্তু তেওঁ এই ধৰণে নাটকীয় ধৰণে কথাবোৰ কিয় কয় তেওঁ সেই TRPৰ লগত জড়িত থকা বা তেওঁলোকৰ দৰ্শকখিনিক সেই ধৰণে তেওঁ আকৰ্ষণ কৰাৰ চেষ্টা কৰে আপোনালোকে জানে গতিকে আমাৰ সমস্যাটো কি এতিয়া আমি যদি মই এতিয়া ধৰক সাধাৰণতে জুবিন গাৰ্গৰ যদি মই গীতৰ আলোচনা এটা কৰোঁ যে তেওঁৰ গীতৰ শব্দবোৰ কেনেকুৱা বা কেনেকুৱা হোৱা উচিত বা কেনেকুৱা হ'ব লাগে বা কেনেকুৱা হৈ আছে সুৰ কেনেকুৱা হৈ আছে এই ধৰণৰ যদি আমি এটা খুব চিৰিয়াছ ডিছকাশ্যন কৰোঁ আৰু যদি ইপিনে দেখুৱাওঁ যে জুবিন গাৰ্গ খুটা এটাবোৰ উঠি গৈ আছে যে আপোনালোকে কিন্তু খুটাটোৰ ওপৰলৈ ফিল্ডতে চাব সেইটো নাচায় সমস্যা এইটো হৈছে যে এই ভাল কাম আৰু ভাল বেয়া আৰু আগলি গুড বেড এণ্ড আগলিৰ মাজৰ পাৰ্থক্যটো মানুহে পাহৰি গৈছে অন্তৰ সাংবাদিকতাৰ ক্ষেত্ৰত এইটো এটা আমাৰ ডাঙৰ সমস্যা মই গতিকে দায়িত্ব মই লৈছোঁ কিন্তু আপোনালোকেও তাৰ আধা দায়িত্ব ল'ব লাগিব বিভিন্ন কথা মানুহে কয় যে মই এদিন ৰাতি সাৰ পালোঁ 1 মান বজাত মানুহ এজনে ফোন কৰিছে যে কি কৰিছে মই অমুকৰ পৰা কৈছোঁ আমি চোৰ এটা ধৰিলোঁ মোৰ ভাল কথা চোৰ ধৰিলে আহি বজাত মোৰ চিনাকি মানুহ নহয় মোৰ নাম্বাৰ ক'ৰবাত পালে যে আপুনি ইমিডিয়েটলি সাংবাদিক পঠাই দিয়ক আমি তাক মাৰা নাই কেমেৰা আহিলে মাৰি মানুহ হৈ গৈছে তেনেকুৱা ভাদ মাহৰ নাম গাই আছে নাম গাই থাকোঁতে ফোন কৰি কৈছে যে আমি আজি নাম গাম গতিকে কেমেৰা পঠাই দিয়ক কেমেৰাটো সোনকালে পঠাবি সোনকালে নাম কৰা এতিয়া কেমেৰা নহ'লে নামো নাথাকে এই ধৰণৰো মানুহৰ মানে আপোনাৰ সমাজৰ মানে স্বৰূপ হৈছে কি তাৰ লগত সাংবাদিকৰে সমান সমানে ফেৰ মাৰিছে তেওঁলোকৰ নিজৰ উদ্দেশ্য গতিকে এজন মানুহে কিন্তু সেইটো কোৱা নাই যে আমাৰ ৰাষ্ট্ৰটো আমাৰ হেৰিখন অঞ্চলটো খুব অনুন্নত আপোনালোকে সেইটোকে অলপ হাইলাইট কৰিবচোন কি ধৰণৰ অনুন্নত তেওঁ জৰিয়তে মোৰ ছোৱালীজনীয়ে এটা ভিডিঅ'ত নাচিছে সেইটো দেখুৱাই দিবচোন সেই ব্যক্তিগত হেৰিটো খুব বাঢ়ি গৈছে অকল সাংবাদিকৰে নহয় সমাজৰ গতিকে সেইটো আপোনালোকে নিজেও অলপ দায়িত্বৰ ভাৰ ল'ব লাগিব গতিকে এই সমাজ আৰু এই দৰ্শকৰ মাজত সাংবাদিকতা বা সাংবাদিক অলপ গভীৰ আৰু নৈতিক প্ৰশ্নবিলাক তেওঁলোকে পাহৰি গৈছে সমস্যাবিলাক তেওঁলোকে এড্ৰেছ কৰিবলৈ পাহৰি গৈছে আৰু এটা কথা মনত ৰাখিব TRP ৰেটিংটো দৰ্শকেই দিছে বিনা TRP টিভি চেনেল নচলে NDTV এতিয়া প্ৰায় বন্ধ হোৱাৰ উপক্ৰম TRP নাই NDTV ইমান ভাল চেনেল ইমান ভাল তেওঁলোকৰ আলোচনা বিলোচনা তেওঁলোকৰ বিভিন্ন ইছ্যু লৈ তেওঁলোকৰ কভাৰেজ খুব ভাল কিন্তু TRP নাই কাৰণে সেই চেনেল প্ৰায় বন্ধ হোৱাৰ উপক্ৰম গতিকে সংবাদ মাধ্যমৰ সমস্যা আছে এতিয়া আৰু এটা কথা কওঁ যে মানুহ এক ধৰণৰ সমাজ বা মানুহ এক ধৰণৰ প্ৰচাৰ সৰ্বস্বতাত মানে ভুগিছে মই এতিয়া আপোনালোকৰ কথা বা দৰ্শকৰ কথা কওঁ এক ধৰণৰ আত্মশ্লাঘা বুলি কয় নেকি নাৰ্চিছিজম তাত ভুগিছে যে মানুহে নিজৰ মুখখন কেমেৰা দেখুৱাবলৈ ইমান হাবিয়াস কিয় এই অসমীয়া মানুহৰতো মই দেখিছোঁ আৰু বাঢ়িছে মানে এক ধৰণৰ যেন মোৰ কেতিয়াবা বোধ হয় যে অসমীয়া মানুহ বা অসমীয়া ছ'চাইটিয়ে অভাৰ এক্সপ'জ হৈ নষ্ট হৈ যাব নেকি যে ফিল্ম কেতিয়াবা অভাৰ এক্সপ'জ হৈ যায় কাৰণ কোনোবাই সৰু এটা গান গাইছে ভিডিঅ' এটা কৰিছে সেইটোকে লৈ উলিয়াবই লাগিব টিভিত এই কোনো আপোনাক নাম গ'লেও উলিয়াব লাগিব ক'ৰবাত কবি খেতি কৰিছে মই কবি খেতি কৰিছোঁ আপুনি কেমেৰা দেখুৱাওকচোন তো এই ধৰণৰ প্ৰচাৰ সৰ্বস্বতা কিয় আহিল মানুহৰ কাৰণ সেইটোৰ কাৰণে সাংবাদিকতা নষ্ট হৈছিলে সেইটো এটা কাৰণ যে মানুহ কিয় সেইটো পৰ্যায়লৈ গৈ আছে কোনোবাই কয় যে মই চাইকেলেৰে বিশ্ব ভ্ৰমণ কৰিবলৈ যাম গতিকে আজি মই যাম আপোনালোকে কেমেৰা পঠাওক সাংবাদিক পঠাওক মই আজি যাম
কিন্তু তেওঁ এতিয়া নলবাৰীৰ পৰা ঘূৰি আহে নেকি ঠিক নাই, নলবাৰীৰ পৰাও ঘূৰি আহিব পাৰে তেওঁ, কিন্তু উদ্দেশ্যৰ কথা পাতি দিওঁ। গতিকে সেই তেওঁৰ উদ্দেশ্যৰ লক্ষ্য তেওঁ প্ৰচাৰী নেকি, সেইটো মানে বিশ্বভ্ৰমণ নহয়, এনেকুৱাও হেৰি আহে। গতিকে এনেকুৱা হৈছে যে এই মানুহৰ এই দুৰ্বলতাৰ সুযোগো কিন্তু সংবাদ মাধ্যমে লৈছে। এতিয়া আপুনি ধৰক সাহিত্য সভাত হৈ গ'ল লগতে সাহিত্য সভাত সাংবাদিকৰ বয়সৰ এইবিলাক আপোনালোকে আচৰিত হ'ব। মঞ্চত সাংবাদিক, মালা পিন্ধাইছে সাংবাদিকক, বক্তব্য দাঙি ধৰিছে সাংবাদিকে, সাহিত্যিকবিলাক কৰি গ'ল। এই সকলো সাংবাদিকক মঞ্চত থিয় কৰাই বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হোৱা নাই জানো? কিন্তু সাহিত্যিকবিলাকক সেই ধৰণে গুৰুত্ব দিয়া কিয় হোৱা নাই? কাৰণ তেওঁলোকৰ সেই এটা প্ৰচাৰ, একো নকৰাকৈ প্ৰচাৰ পোৱাৰ এটা মানুহৰ ট্ৰেণ্ড আৰম্ভ হৈছে, সেইটো বা কম কাম কৰি বেছি প্ৰচাৰ পোৱাৰ সেই বস্তুটোৱে কিন্তু সাংবাদিকতাক প্ৰভাৱ পেলাইছে আৰু সাংবাদিকেও তাৰ মানে সুবিধা লৈছে। মই নিজে সাংবাদিক হৈ গৈ আছোঁ। দ্বিতীয়তে আপোনালোকক আৰু এটা হেৰি কওঁ যে আগতে আছিল উইজডম, জ্ঞান। উইজডমৰ পৰা আহি গ'ল নলেজৰ পৰা ইনফৰমেশ্যন। এতিয়া ইনফৰমেশ্যনৰ প্ৰায় শেষ হ'ল। সংবাদ মাধ্যমেতো ইনফৰমেশ্যন দিছিল যথেষ্ট, উইজডম নিদিলেও, নলেজ নিদিলেও। এতিয়া ট্ৰিভিয়া আহিছে। ট্ৰিভিয়াটো জানি আপোনালোকে যে সলমান খানৰ এই বাইচেপৰ আকাৰ কিমান, জুবিন গাৰ্গে কি ধৰণৰ টুপি পিন্ধিলে, বা এনেকুৱা ধৰণৰ সৰু সৰু খুচুৰা ইনফৰমেশ্যন, যিবোৰ ইনফৰমেশ্যনৰ কোনো ধৰণে মানুহৰ বৌদ্ধিক সামাজিক কামত নালাগে, সেই ধৰণৰ নিউজৰ প্ৰতি মানুহৰ হাবিয়াস বাঢ়ি গৈছে। আৰু আপোনালোকে এই মুহূৰ্তত মোক এইটো কথাও সুধিব পাৰে যে মানুহে বাঢ়িছে, আপোনালোকে ভাল নিউজ দেখুৱাই, ভাল বিষয় দেখুৱাই আপোনালোকে কিয় মানুহক শুদ্ধ নকৰে, দৰ্শকক ভাল বস্তু দেখুৱাই কিয়? সমস্যাটো হৈছে সেই একেই TRP। মই সেই বাৰে কৈছোঁ এটা ভিচিয়াছ চাৰ্কুল। অভিমন্যুৰ দৰে সংবাদ মাধ্যম এটা বেহুত সোমাই পৰিছে। আপুনি তাৰ পৰা ওলাবও নোৱাৰে আৰু তাৰ পৰা মানে আপুনি এটা সমাধানো নাপাব। এয়া অৱশ্যে সামগ্ৰিকভাৱে মই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু সামগ্ৰিক সংবাদ মাধ্যমত কৈ আছোঁ। অসমৰ সংবাদ মাধ্যম কিছু পৰিমাণে কিন্তু ইতিবাচক। যেনে অসমৰ সংবাদ মাধ্যমে ইংলিছত এটা কথা কয় ন যে ৰাইজ টু দ্য অকেজন। বিভিন্ন সময়ত তেওঁলোকে কিন্তু খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যেনে ধৰক বিদেশী আন্দোলন, যেনে ধৰক ভাষা আন্দোলন, যেনে ধৰক আপোনাৰ কা মুভমেণ্ট। তেতিয়া দেখিব যে সংবাদ মাধ্যমে যথেষ্ট চিৰিয়াছলি জাতীয়তাবাদী ভূমিকা লয় আৰু যথেষ্ট তেওঁলোকে গুৰুত্ব সহকাৰে আমি পৰে সংবাদ সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি চিৰিয়াছলি কাম কৰি আছে। আৰু চৰকাৰী বেচৰকাৰী সন্ত্ৰাসৰ ক্ষেত্ৰত অসমৰ সংবাদ মাধ্যমে যথেষ্ট গুৰুত্ব দি যথেষ্ট তেওঁলোকে পোহৰ পেলাইছে এইবোৰ দিশত। আৰু তৃতীয়তে হ'ল এটা খুব ভাল গুণ বুলি কওক বা আপোনালোকে কিন্তু ক'ব নাজানো যে অসমৰ সংবাদ মাধ্যম স্বভাৱগতভাৱে এণ্টি এষ্টাব্লিছমেণ্ট, মানে প্ৰতিষ্ঠান বিৰোধী। খুব কমেই আপুনি উদাহৰণ দেখিব যে তেওঁলোকে খুব চৰকাৰৰ সপক্ষে বা চৰকাৰৰ মুৰব্বীজনৰ সপক্ষে, মুখ্যমন্ত্ৰীৰ সপক্ষে, মন্ত্ৰীৰ সপক্ষে খুব সহজে তেওঁলোকে সমৰ্থন নিদিয়ে। এইটো ভাল গুণ নে বেয়া গুণ নাজানো, আপোনালোকে ভালকৈ জানিব। কিন্তু ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কি কৰিছে আপুনি নিজে দেখিছে। তেওঁলোক কেতিয়াবা চৰকাৰৰ মুখপাত্ৰ পৰ্যন্ত হৈছে। এইটো কিন্তু অসমত নহয়। অসমত এইকাৰণেই নহয় যে এইটো হয়তো আমাৰ অগ্ৰচকলেও ভালকৈ দেখুৱাইছে যে আমি আমাৰ ভূমিকা কি হ'ব লাগিব। সেইটো অসমৰ সংবাদ মাধ্যমৰ এটা ডাঙৰ গুণ মোৰ মতে। আপোনালোকে চাই ল'ব কি। আৰু চাব যে কেতিয়াবা এজন বিশিষ্ট ব্যক্তিৰ মৃত্যু হৈছে, এজন কবিৰ মৃত্যু হৈছে বা এজন অগ্ৰজ সাহিত্যিকৰ মৃত্যু হৈছে, অসমৰ সংবাদ মাধ্যমে যথেষ্ট স্পেচ দিয়ে। প্ৰথম পৃষ্ঠাতে হওক বা ভিতৰৰ কভাৰ ৰেডিঅ'ৰ পেজত এটা আৰ্টিকল আহে। এইটো বস্তু আপুনি নেশ্যনেল মিডিয়াত খুব কম পাব। উল্লেখেই নহয়, এজন সাহিত্যিকৰ মৃত্যু নেশ্যনেল টিভি চেনেলত খুব কমেই উল্লেখ হয়। গতিকে সেইটো এটা এতিয়াও সেইখিনি কথা অসমৰ সংবাদ মাধ্যমৰ ভাল গুণ আছে। বেয়া কি আছে? বেয়াটো আপোনালোকে বহুতেই ক'ব। এতিয়া বেয়াটো এইটোৱেই যে অসমৰ সংবাদ মাধ্যমৰ এটা লাহে লাহে বাঢ়ি অহা টেণ্ডেঞ্চি হৈছে যে প্ৰতিটো মিডিয়া হাউচে নিজকে এটা ক্ষমতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচাৰে। কি বুলি কয়? চেণ্টাৰ অফ পাৱাৰ। যে মই চৰকাৰ কৰিম, মই অমুকক মন্ত্ৰী বনাম। এইটো এটা তেওঁলোকৰ ডাঙৰ
নেতিবাচক দিশ হৈ পৰিছে আৰু সংবাদ মাধ্যমৰ মালিকবিলাক যিবিলাক সংবাদ প্ৰতিষ্ঠান তেওঁলোকৰ মালিকবিলাক তেওঁলোকে বিভিন্ন ব্যৱসায়ত জড়িত হৈ পৰে আৰু ব্যৱসায়ত জড়িত হৈ পৰাৰ লগে লগে তেওঁলোকে চৰকাৰৰ প্ৰতি নিৰ্ভৰশীলতা বাঢ়ি যায় আৰু এটা কথা হয় তেওঁলোকৰ ৰাজনৈতিক ইচ্ছা সক্ৰিয় হৈ যায় মালিকজনে ভাবে যে মই ইমান মন্ত্ৰী MLA লগত মোৰ ভাল মুখ্যমন্ত্ৰীৰ লগত ভাল গতিকে মইতো কাইলৈ ৰাজ্যসভাৰ MP হ'বই পাৰোঁ এইটোৱে সংবাদ মাধ্যমৰ ফোকাছ সলনি কৰা ফোকাছ নষ্ট কৰাৰ কাম কৰিছে যে ক্ষমতাৰ কেন্দ্ৰ হিচাপে নিজকে মানে গঢ়ি তোলাৰ এটা চেষ্টা যে সংবাদ মাধ্যমৰ এইটো আচলতে হেৰি হ'ব নালাগিছিল লক্ষ্য হ'ব নালাগিছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে হৈছে আৰু তাৰ ফলত তাৰ বিপৰীত কাণ্ড এটা হৈছে যে সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰিবৰ কাৰণেও চৰকাৰী পক্ষই সুবিধা পাই গৈছে কাৰণ মালিকবিলাক যেতিয়া ব্যৱসায়ত জড়িত হৈ পৰে বিভিন্ন তেওঁলোকে চৰকাৰী কামত তেওঁলোক জড়িত হৈ পৰে এই ধৰণৰ ফেৰাৰ পৰা আৰম্ভ কৰি এই ব্যৱসায় কৰিলে এইবোৰতো ওলাবই ফেৰাৰ পৰা আৰম্ভ কৰি ডিফেমেশ্যনৰ পৰা আৰম্ভ কৰি নিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ গোচৰ কৰিব তেওঁলোকে ৰাস্তা ওলাই যায় আৰু চৰকাৰে তেওঁলোকক নিয়ন্ত্ৰণ কৰাৰ কাৰণে সুবিধা পাই যায় গতিকে এইটো কথা ঠিক যে আপোনালোকে সংবাদ মাধ্যমৰ যি দুখ গুণ সেইটো আপোনালোকে বেলেগকৈ নাভাবিব কাৰণ সাংবাদিকসকল হ'ল এই সমাজৰ পৰাই আকাশৰ পৰাটো হৈ নপৰে গতিকে সমাজৰ যিবোৰ অসুখ সমাজৰ যিবোৰ সমস্যা সমাজৰ যিবোৰ ভুল সেই একেখিনি সমাজৰ যিখিনি ক্ষয় বা অনুভূতিহীনতা বা অনীতি সেই একেবোৰ ৰোগত সাংবাদিকো সংক্ৰমিত হৈ পৰিছে গতিকে সেইটো খুব সাংঘাতিক ঘটনা নহয় যে সমাজৰে এটা অংশ কিন্তু মই দুই এটা ইতিবাচক কথাও ক'ব বিচাৰিম ধৰক 60-80 দশকলৈকে অসমীয়া সাহিত্যই কওক গান কওক কবিতা কওক এটা মানে আপোনালোকে সোণালী যুগ হিচাপে বহুতে কয় বহুত সাংঘাতিক প্ৰতিভা সম্পন্ন মানুহ আহিছিলে ভৱেন শইকীয়া পৌৰৱ চলিহা ভূপেন হাজৰিকা নৱকান্ত বৰুৱা দেৱকান্ত বৰুৱা এইবোৰ মানে এনেকুৱা ধৰণৰ তেওঁলোক লিখক বা গায়ক বা শিল্পী তেওঁলোকৰ সৰ্বভাৰতীয় নহয় বিশ্বতে তেওঁলোকৰ এটা মানে যদি তুলনামূলকভাৱে চোৱা যায় বিশ্বতে তেওঁলোকৰ এটা মানে তেওঁলোকৰ এইবোৰ যদি ট্ৰেন্সলেট হ'লহেঁতেন ইংলিছলৈ এটা ডাঙৰ সম্পদ হ'লহেঁতেন বিশ্ব সাহিত্যৰে আৰু তাৰপিছত কি হ'ল এই অসম আন্দোলনৰ পিছৰ পৰা বেয়া নাপাওঁ কথাটো অসম আন্দোলনৰ পিছৰ পৰা এক ধৰণৰ অৱনমন হ'ল অসমীয়া সংস্কৃতি সাহিত্য আৰু পিছলৈ গৈ গৈ এনেকুৱা হ'ল যে অসমীয়া ভাষাৰ এটা সংকট আহিল অসমীয়া মানুহে নোকোৱাই হৈ গ'ল নক'বই যেন এই ঘৰত কথা পাতিবলৈ পতাৰ বাহিৰত ল'ৰা ছোৱালীটো বাহিৰলৈ গুচি গ'ল কিছুমানে হিন্দী প্ৰচলন বাঢ়ি গ'ল অসমীয়া ভাষা নচলা গানটো কোনেও নুশুনা হৈ গ'ল অসমীয়া ভাষাৰ গান কোনে গাব গোৱা মানুহেই নাই ঠিক এনেকুৱা সময়ত কি হৈছে এই বাতৰি কাকতখিনিয়ে কিন্তু এটা ডাঙৰ ভূমিকা পালন কৰিলে বাতৰি কাকতৰ অন্ততঃ অসমীয়া ভাষাটো প্ৰচলন কৰি ৰখাত বাতৰি কাকতখিনিয়ে খুব ভাল কাম কৰিলে বিশেষকৈ পিছত যেতিয়া টিভি আহিল টিভি এটা গ্লেমাৰ আনিলে অসমীয়া নিউজ পঢ়াই কিতাপ সেইটো এটা ডাঙৰ দ্বিতীয় ঘটনাটো হ'ল জুবিন গাৰ্গ সেইটো বহুতে হাঁহে মই ক'লে কিন্তু এইটো এটা কথা জুবিন গাৰ্গে অসমীয়া মানুহক গান শুনিবলৈ বাধ্য কৰে হয়নে নহয় 10,000 গান গাইছে 10,000 গান ধেমালি কথা নহয় গতিকে এই দুটা আপোনালোকে যিমানে দোষগুণ থাকক দুইজনকে ধন্যবাদ দিব সাংবাদিকতাৰ এইটো দিশ আৰু জুবিন গাৰ্গ আৰু কাৰণ ইমান বেয়া সংকট আহিছে আপুনি চাওক প্ৰকাশন পৰিষদে 80,000 টকা এটা সাহিত্য বঁটা দিয়ে চৰকাৰৰ ইমান পইচা নাইকিয়া গ'ল যে বঁটাই বন্ধ কৰি নিদিয়ে আজিকালি নাইকিয়া আছে জীৱন যোৱা সাধনাটো সেইটো নাজানো কি হিচাপত দিয়ে কিন্তু যিটো এটা ৰেগুলাৰ প্ৰকাশন পৰিষদৰ বঁটা পোৱাটো এটা বৰ ডাঙৰ আমাৰ যেনেকৈ সাহিত্য একাডেমি পায় 25,000 টকা মাত্ৰ সেই টকাটো তেওঁলোকে চৰকাৰে হেৰি কৰিব নোৱাৰিলে বঁটাই বন্ধ হৈ গ'ল আপোনাৰ প্ৰান্তিকৰ চাৰ্কুলেশ্যনেও ভাল এখন আলোচনী চাৰ্কুলেশ্যন কমি সেইদিনাখন তেখেত দুখ কৰিছে যে আমি চলাব নোৱাৰা হৈ গৈছে মানুহে নকয় গতিকে এইটো অৱস্থাত অসমীয়া পাঠক বা অসমীয়া দিছপুৰৰ মানুহখিনিয়ে অসমীয়া ভাষাত কি যত্ন কৰিছে কোনো যত্ন কৰা নাই আজি সাহিত্য সভাৰ ক্ষেত্ৰতে চাওক একেবাৰে মেলামুখিতাৰ বাহিৰত একোৱেই নাইকিয়া হৈ গ'ল ৰাজনীতিবিদৰ ভিৰ হৈ গ'ল কিতাপ বিক্ৰী বন্ধ হৈ গ'ল আজি হোমেন বৰগোহাঞিৰ কিতাপ এখন মানুহে আগতে হোমেন বৰগোহাঞিৰ কিতাপটো পালে বুক ৰখাই গিলিছিল
এতিয়া অমেৰঙে 2000 কপি কিতাপ প্ৰিণ্ট হ'বলৈ ক'লে সেইদিনাখন তেখেতে নিজে কৈছে যে 2000 কপি যদি আপোনাৰ বিক্ৰী হ'বলৈ প্ৰায় 3 বছৰ লাগে। কি হ'ল মানে কিতাপ পঢ়া বন্ধ কৰি দিলে অসমীয়া মানুহে নে অসমীয়া ভাষাৰ এই ধৰণে আৰু ক'লৈ যাব গুচি যাব। এই ক্ষেত্ৰত কিন্তু এই আপোনাৰ শেষ হেৰি হিচাপে দুৰ্গ হিচাপে মানে অন্তত পেপাৰীখনে কবিতাখিনি উলিয়াই গল্পখিনি উলিয়াই নিউজখিনি উলিয়াই এটা অসমীয়া ভাষাৰ এটা প্ৰচলন অন্তত কৰি ৰাখিছে। সেইটো এটা টিভিৰ ক্ষেত্ৰতো সেই কথাই ক'লোঁ। গতিকে বহুতে আমাক কয়, কালি মোক আমাৰ অহা নাই নহয়, কৈছে যে অসমীয়া ভাষাটো আপোনালোকে শ্ৰাদ্ধ কৰি দিছে। মই কি কৰিলোঁ? ক'লে যে ইমান ভুলকৈ যায়, শব্দৰ বৰ্ণনা কৰি মানে ভুল বানান হয়, লেখা শব্দ এটা ভুল হয়, আৰু সেইটোৱে মানে কিয় ইমান ভুল হয় আপোনালোকৰ স্ক্ৰীণত, টিভি স্ক্ৰীণত ইমান ভুল ভুলকৈ কিয় হয়? তো মই তেতিয়া সেইটো কথা ক'লোঁ, হয় এইটো কথা হয়, নোহোৱা নহয়। প্ৰথম কথা খুব খৰধৰকৈ লেখাৰ কাৰণেও ভুল হয়, আৰু আমাৰ এটা আছে নহয় যে ফাষ্ট ভিজুৱেল আৰু ব্ৰেকিং নিউজ একদম লগে লগে দিব লাগে। এই লগে লগে দিওঁতে নিউজ ব্ৰেকিং হয়, ব্ৰকেন হৈ যায়, কিন্তু আমি দিবই লাগে, উপায় নাই। কিন্তু কথাটো হ'ল যে এই যে ভুলকৈ কোনোবাই লিখিছে, এই লেখা মানুহবিলাক কিন্তু আমি ইউনিভাৰ্চিটিকেইখনৰ পৰা পাছ কৰি অহা ল'ৰা ছোৱালী লৈছোঁ। আমি অসমীয়াৰ MA লৈছোঁ, আমি BA অনাৰ্ছ অসমীয়াৰ লৈছোঁ। তেওঁলোকে ভুলকৈ লিখিছে, সেইটো মানি লৈছোঁ, কিন্তু ইউনিভাৰ্চিটিখিনিৰ দায়িত্ব নাই। তেওঁলোকেতো অসমীয়া ভাষাটো শুদ্ধকৈ শিকাই পঠাব লাগে। এতিয়া টিভিয়ে অসমীয়া ভাষাৰ স্পেলিং শুদ্ধ কৰিব লাগিবনে? সেইখিনি দায়িত্ব সাংবাদিকক নিদিব, সেইখিনিতো শিক্ষক আৰু ইউনিভাৰ্চিটিখিনিৰ দায়িত্ব। আৰু ইউনিভাৰ্চিটিখিনিয়ে বিশ্ববিদ্যালয়খিনিৰ কেইখনৰ বিশেষকৈ গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এসময়ৰ যিটো ভূমিকা আছিল অসমৰ সামাজিক সাংস্কৃতিক দিশত, বিজ্ঞান বিজ্ঞানটো দিশৰ বাদেই দিলোঁ, সেই ভূমিকাটো আজি পালন কৰিছে, সেই প্ৰশ্নটোতো সুধিব। মই মানে সেইটো কথা এইকাৰণে কৈছোঁ যে অসমীয়া ভাষাটো এই ধৰণৰ হীনমন্যতাত ভুগিব লগা ভাষা নহয়। কিয় নহয়? আমাৰ আচলতে তেওঁলোকৰ ষ্টুডেণ্টবিলাক কোৱাচোন, পৃথিৱীৰ আটাইতকৈ অধিক প্ৰচলিত ভাষা কি ভাষা বেছিয়ে কয় গোটেই পৃথিৱীৰ মানুহৰ ভিতৰত? কি ভাষা কয়? ইংলিছ নে কি? হা? চাইনা কি কয়? মাণ্ডাৰিন। গুড, ভেৰি গুড। মাণ্ডাৰিন ভাষাটো হ'ল ভাৰতত পৃথিৱীৰ আটাইতকৈ প্ৰচলিত ভাষা, বেছি কথা মানে প্ৰচলন হোৱা ভাষা। তাৰপিছতে আপোনাৰ সম্ভৱতঃ স্পেনিছ, প্ৰায় 88 ক্ৰ'ৰে স্পেনিছ কয়, আৰু তাৰপিছতে ইংলিছ 38 ক্ৰ'ৰ, আৰু হিন্দীও আছে 35 ক্ৰ'ৰ, বঙালী আছে 21 ক্ৰ'ৰ মানে কয়। অসমীয়া ভাষাটো কিন্তু খুব কম মানুহে নকয় দেই। এই কথাটো মানে মই সদায় ভাবোঁ, মানে এই কথাটো যে অসমীয়া মানুহ প্ৰায় 1,50,00,000 মানুহে অফিচিয়েলি অসমীয়া কোৱা বুলি লেখা আছে। আৰু আপোনালোকৰ শুনি ভাল পাব আপোনালোকে যে অসমীয়া 1,50,00,000 মানুহে যে অসমীয়া কয়, হাংগেৰিয়ান কিন্তু মানুহ ইমান নাই, তাতকৈ কম মানুহে হাংগেৰিয়ান কয়। বুলগেৰিয়ান মাত্ৰ 90,00,000 কয়, ছুইডিছ মাত্ৰ 90,00,000 কয়। গতিকে ছুইডিছতকৈ আমি বহুত বেছি অসমীয়া ভাষাত কথা কোৱা মানুহ আছে। গতিকে এই কথাবোৰ আমি ইমান হীনমন্যতা আমাৰ অসমীয়া ক্ষেত্ৰত কিয় হৈ আছে? আনকি মাৰোৱাৰী, ভাৰতত মাৰোৱাৰী মানুহটো কিমান, আপোনালোকেতো মাৰোৱাৰী ভয়ত চাগে, মাৰোৱাৰী ভাষাৰ ভয়ত বা হাৰিয়ানী ভাষাৰ ভয়ত ইমান তেওঁলোকে মানুহ আছে, তেওঁলোক অসমীয়াতকৈ কম মানুহ আছে। 1,20,00,000 মানুহে মাৰোৱাৰী ভাষা কয়, হাৰিয়ানী সম্ভৱতঃ 1,30,00,000 কয়। গতিকে অসমীয়া ভাষা বহুত বেছি মানুহে কয় এতিয়ালৈকে। গতিকে আমি এই অসমীয়া ভাষালৈ বহুত কৰিব পৰা কাম আছে, একেবাৰে নথকা নহয়। গতিকে এইটো কথা মই ভাষালৈ গুচি গ'লো বাৰু। এতিয়া প্ৰথম কথা হৈছে, বহুত মানুহে সোধে কেতিয়াবা বস্তুত, আমি বিভিন্ন সভা সমিতিত বা কেতিয়াবা লগ পালে, যে প্ৰেছ ফ্ৰীডমৰ ওপৰত আপোনাৰ হেৰি, যে সংবাদ মাধ্যমৰ স্বাধীনতা কি? ফ্ৰীডম অফ প্ৰেছ বা ফ্ৰীডম অফ স্পীচ আচলতে ফ্ৰীডম অফ দ্য প্ৰভাইডাৰ, সংবাদ মাধ্যমৰ মালিকৰ স্বাধীনতাহে আচলতে সংবাদ মাধ্যমৰ স্বাধীনতা। এই কথাটো শুনি বেয়া লাগিব, কাণত লাগিব, কিন্তু আচলতে সেইটো। কাৰণ বিভিন্ন সময়ত যি ধৰণৰ পৰিস্থিতিগত কাৰণে তেওঁলোকে চৰকাৰৰ ওচৰত বৌ কৰিব লগা হয়, ধৰক বিপুল খৰচ, এটা চেনেল চলাই থকা, এটা সংবাদ মাধ্যম চলাই থকা, পেপাৰখন চলাই থকা বহুত খৰচ। গতিকে তেওঁলোকে ডিপেণ্ড কৰিব লগা বিভিন্ন চৰকাৰী বিজ্ঞাপন, বিভিন্ন চৰকাৰী অনুগ্ৰহ তেওঁলোকে হেৰি ল'ব লগা হয়। কৰ্পৰেটৰ বিজ্ঞাপনৰ কাৰণে তেওঁলোকে এই সকলোবোৰ কিন্তু চৰকাৰৰ নিয়ন্ত্ৰণত থাকে।
গতিকে সংবাদ মাধ্যমৰ মালিক দুজন যদি ইণ্ডিপেণ্ডেণ্ট নহয় তেতিয়াহ'লে সংবাদ মাধ্যম কেনেকৈ ইণ্ডিপেণ্ডেণ্ট হ'ব? সেই কথাটোৰ কাৰণে আজি বিভিন্ন আমি নেশ্যনেল চেনেলত যিটো দেখে যে কি হৈছে একেবাৰেতো চৰকাৰৰ ভৰিত পৰি দিলে তেওঁলোকে। গতিকে সেই সমস্যাটো আছে যে ইমান ব্যয়বহুল হৈ গৈছে, কাৰণ নিউজ প্ৰিণ্ট এতিয়া পেপাৰ চলাবলৈ নিউজ প্ৰিণ্টটো লাগে, আপুনি জানে নিউজ প্ৰিণ্টৰ দাম দিনে দিনে বাঢ়ি গৈ আছে। আৰু চৰকাৰে আগতে ছাবচিডি দিছিল, আজিকালি বন্ধ কৰি দিলে, কাৰণ ছাবচিডি দিলে চৰকাৰৰ কোনো লক্ষ্য সাধন নহয়। যিমানে খৰচ বাঢ়িব তেওঁলোকে চৰকাৰৰ প্ৰতি নিৰ্ভৰশীলতা বাঢ়ি আহিব। গতিকে এই ধৰণৰ বিভিন্ন কাৰণে ফ্ৰীডম অফ প্ৰেছ বা ফ্ৰীডম অফ স্পীচ আজি সংকটত। দ্বিতীয়তে আপোনালোকক আৰু এটা কথা কওঁ যে এটা প্ৰেছ ফ্ৰীডম ইণ্ডেক্স বুলি এটা ছাৰ্ভে হয়। ছাৰ্ভেটো কৰে আপোনাৰ ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ বুলি এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন। এই 2019 যিটো ছাৰ্ভে তাত দেখা গ'ল যে পৃথিৱীৰ 180খন দেশক লৈ তেওঁলোকে ছাৰ্ভে কৰিছিলে। 180খন দেশৰ 140 নম্বৰ স্থানত আছে ভাৰত। মানে আমাৰ ভাৰতৰ এতিয়া প্ৰেছ ফ্ৰীডম 180খন দেশৰ ছাৰ্ভে 140খন নম্বৰত আছে। কিমান বেয়া অৱস্থাত আছে। এইবোৰ কাৰণ মই যিবোৰ কাৰণে অলপ আগতে কৈ গ'লো যে এইটো কাৰণেই প্ৰেছ ফ্ৰীডমৰ অৱস্থা আজি এইটো। তাৰমানে আপোনাৰ এইটো মই যিটো ছাৰ্ভেৰ কথা ক'লোঁ, আপোনাৰ ইথিঅ'পিয়া বা চুডান, ইমান আফ্ৰিকাৰ বেয়া দেশ বুলি নকওঁ, ইমান মানে জৰ্জৰ দেশ, আৰু ম্যানমাৰৰ নিচিনা দেশ, এইবোৰ দেশ ভাৰততকৈ ওপৰত আছে প্ৰেছ ফ্ৰীডম। মই নাজানো সঁচা কি কাৰণে এনেকুৱা হ'ল, ভাৰতৰ প্ৰেছৰ অৱস্থা ইমান বেয়া নে মই নাজানো, কিন্তু এইটো মই এই ইণ্টাৰনেশ্যনেল ছাৰ্ভে 2019 ছাৰ্ভেৰ কথা মই কৈ আছোঁ। গতিকে ইয়াৰ কাৰণ হয়তো আপোনালোকৰ অলপ আগতে যিখিনি ক'লোঁ সেই তাৰ কাৰণে যে সাংবাদিকতাৰ ট্ৰেজেডি, সাংবাদিকতাৰ সংকটৰ কাৰণ এই বিভিন্ন কাৰণ। আজি ধৰক আপোনালোকে 4টা স্তম্ভ, 4th পিলাৰ কৈ থাকে নহয়, 4টা স্তম্ভ সাংবাদিকতাৰ এটা। বাকীকেইটা কি কি? বিধায়িনী, কাৰ্যপালিকা, ন্যায়পালিকা, এইকেইটা জানি আপোনালোকে। ন্যায়পালিকাৰ অৱস্থাটো কি? মানে জুডিচিয়াৰী অৱস্থাটো ভাল নহয়। আজিকালিতো পোনপটীয়াকৈ জুডিচিয়াৰীৰ সমালোচনা কৰিবলৈ মানুহে আৰম্ভ কৰি দিছে। আগৰ গৰিমা আছে নাই? আগৰ ছুপ্ৰিম কোৰ্টৰ কথা মানুহে সমালোচনাটো বাদেই তেওঁলোকৰ ৰায় মানে বেদবাক্য, কিন্তু আজিকালি সেইটো নহয়। জুডিচিয়াৰী অৱস্থা কিয় এনেকুৱা হ'ল? কাৰণ জুডিচিয়াৰীৰ বিভিন্ন সিদ্ধান্ত, বিভিন্ন ৰায় মানুহে দেখিছে, নিজাববীয়াকৈ নিজৰ বহা কোঠাত আলোচনা কৰি দিছে। আৰু এই জুডিচিয়াৰীটো ৰায় কিয় দিলে? এইটোতো সম্পূৰ্ণ চৰকাৰ সমৰ্থন কৰাৰ নিচিনা এটা ৰায়। যি সন্মান বা সমীৰ ছুপ্ৰিম কোৰ্টে পাই আছিল, আজি বহু সিদ্ধান্ত সৰ্বসাধাৰণৰ কাৰণে সৰ্বসাধাৰণৰ বিপৰীতে গৈছে, সাধাৰণ মানুহৰ বিপৰীতে গৈছে ছুপ্ৰিম কোৰ্টৰ সিদ্ধান্ত। আৰু এনে লাগিছে যে চৰকাৰী পক্ষক তেওঁলোকে দৃশ্যতাই সমৰ্থন দি আছে, তেওঁলোকে চৰকাৰী পক্ষক বচাবৰ কাৰণে এইবোৰ ৰায় দি আছে। এইবোৰ আজি মই কোৱা কথা নহয়। আজি যদি ৰঞ্জন গগৈ আৰু 4জন জাজে ছুপ্ৰিম কোৰ্টৰ তেওঁলোক জাজ হৈ থকা অৱস্থাত যেন সমালোচনা কৰা নাছিলে, কিন্তু সেই ৰঞ্জন গগৈয়ে ডিউ ৰিগাৰ্ড যেতিয়া আপোনাৰ অযোধ্যাৰ এই শেষ ৰায়টো, মই অন্য কথা নকওঁ, তেওঁৰ ভুল বিভিন্ন অযোধ্যাৰ পৰা আৰম্ভ কৰি, সবৰীমালাৰ পৰা আৰম্ভ কৰি, কাশ্মীৰৰ পৰা আৰম্ভ কৰি, জাজৰ নিযুক্তিৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰায়লৈ সমালোচনা হয় ৰঞ্জন গগৈ। কিন্তু ৰঞ্জন গগৈ এটা সিদ্ধান্ত মই বুজি নাপালোঁ সাংবাদিকতাৰ ক্ষেত্ৰত। এইটো কথা মই সেইকাৰণে মই অলপ জানো কাৰণে কৈছোঁ, বাকীটা ৰায়ৰ কথা মই ইমান নাজানো, কাৰণ মই ইমানখিনি কথা নাজানো। তেওঁ ক'লে যে অযোধ্যাৰ যিটো ৰায়, তেওঁ তাৰ আগে ক'লে যে মই মাত্ৰকে ৰায় দিম, কিন্তু মই সকলো সংবাদ মাধ্যমক, সকলো টিভি চেনেলক, বাতৰি কাকতত মই এটা কথা ক'ব খুজিছোঁ যে ৰায়ৰ আগত আপোনালোকে কোনো ধৰণৰ উচ্চতনীমূলক কাম নকৰিব। আপোনাৰ কোনো ধৰ্মীয় মানুহক আনি পেলাই টক শ্ব'ত নবহাব, কোনো ধৰণৰ উগ্ৰ মতামত দিব নিদিব। গতিকে তেওঁ এটা ষ্ট্ৰিকচাৰ চবকে দি দিলে। আৰু ভাৰতৰ সংবাদ মাধ্যমে কি কৰিলে? ইয়াৰ একেবাৰে বিপৰীত কামটো কৰিলে। কোনোবা এটা চেনেলে মৌলানাক আনিলে, সন্যাসীক আনিলে, দুইটা মাজত কাজিয়া লগালে, চিঞৰ বাখৰ হুলস্থুল। এটাই ক'লে যে মন্দিৰ এইটো হ'ব, মন্দিৰৰ নক্সা এইটো হ'ব, যিখিনি তেওঁ ৰঞ্জন গগৈ বাৰে বাৰে নকৰিবলৈ কৈছে। ঠিক আছে, ছুপ্ৰিম কোৰ্টৰ ৰায় তেওঁলোকে নামানিলে, ভুল কৰিলে। কিন্তু ইয়াৰ প্ৰতিক্ৰিয়াত ছুপ্ৰিম কোৰ্টে কি কৰিলে? ৰঞ্জন গগৈয়ে কি কৰিলে? ৰঞ্জন গগৈয়ে একো নকৰিলে। ৰঞ্জন গগৈয়ে এটা এষাৰ মাত নামাতিলে এইটো কথা। ছুপ্ৰিম কোৰ্টে এটা ক'তো কেতিয়াও উল্লেখ নকৰিলে কথা যে মই আমাৰ ৰায় নামানিলে সংবাদ মাধ্যমে। কিয় নামানিলে? তাৰমানে সংবাদ মাধ্যমে তোমালোকক উপেক্ষা কৰিলে, সংবাদ মাধ্যমে তোমালোকক
গুৰুত্বই নিদিলে তোমালোকৰ ৰাইট। গতিকে সুপ্ৰিম কোৰ্টৰো হেৰিৰ ওপৰত মানুহে বহুত প্ৰশ্ন তুলিছে। সুপ্ৰিম কোৰ্টৰ আজি সেই গৰিমা নাই। সংবাদ মাধ্যমৰ কথাটো ক'বলৈ গ'লে এইটো ক'লোঁ, কিন্তু সংবাদ মাধ্যমৰ আজি যিটো পৰিণতি অৱস্থা সেইটো সমাজৰেই ছ'চিয়েল মিডিয়া। ছ'চিয়েল মিডিয়াৰ কথাটো কোৱাৰ আগতে মই আপোনালোকক আৰু এটা কথা কওঁ। তোমালোকে কোৱাচোন, বিশ্বৰ ভিতৰত আটাইতকৈ বেছি মোবাইল ফোন ইউজ কৰা দেশখন কি? চাইনা, চীন। চীনে আটাইতকৈ বেছি মোবাইল ফোন ইউজ কৰে বিশ্বৰ। আৰু 2 নম্বৰত আমি ভাৰত। আমি 1 নম্বৰলৈ গৈ আছোঁ। যিনো 128 কোটি ভাৰতীয়ৰ মাজত আপুনি ভাল পাব চাগে 118 কোটি মোবাইল কানেকশ্যন আছে। 90% অফ ইণ্ডিয়ান পপুলেশ্যন। গতিকে এই যে ছ'চিয়েল মিডিয়াৰ এই ৰমৰমীয়া, গতিকে ইয়াত আপোনালোকে এটা আইডিয়া পাই যাব, ধাৰণা পাব যে কিয় হৈছে। কাৰণ 128 কোটি মানুহৰ মাজত 118 কোটি মোবাইলৰ কানেকশ্যন আছে। গতিকে সেইটো বিভিন্ন নেটৱৰ্ক আৰু হেৰিৰ লগত, ইণ্টাৰনেটৰ লগত জড়িত হৈ যাব এটলিষ্ট 80% বা। গতিকে মূল খুঁটিৰ এই সংবাদ মাধ্যমৰ কাৰণে, আমাৰ কাৰণে ছ'চিয়েল মিডিয়া প্ৰত্যাহ্বান নেকি? মই প্ৰশ্নটো বাৰে বাৰে কৰি যায়। তো এক ধৰণৰটো প্ৰত্যাহ্বান হয়, কাৰণ জনমত গঠনৰ কাৰণে ছ'চিয়েল মিডিয়া এটা ডাঙৰ ভূমিকা পালন কৰে। আৰু খুব দ্ৰুত সংযোগ, তেওঁলোকে যদি জুয়ো জ্বলাব খোজে সমাজত এক মুহূৰ্তত জুই জ্বলাব পাৰে। ভাল কাম কৰিব খুজিলেও সমাজত ভাল বাৰ্তাজ্য খুজিলেও দিব পাৰে। ছ'চিয়েল মিডিয়া এটা ডাঙৰ শক্তি। আৰু চৰকাৰী নিয়ন্ত্ৰণৰ প্ৰতি তেওঁলোক পৰা মুক্ত বুলি মই এতিয়ালৈকে ক'ব পাৰোঁ, পিছত কিয় নাজানো, কি চৰকাৰী নিয়ন্ত্ৰণৰ পৰা মুক্ত ছ'চিয়েল মিডিয়া। মই যি মন যায় থাকে চৰকাৰৰ বিষয়ে লিখিব পাৰোঁ। আজিকালি অৱশ্যে কিছু এভাৰচন হৈছে। এতিয়ালৈকে অন্তত এটা মোটামুটি সেই ধৰণৰ হেৰিত আছে। কিন্তু সমস্যা হৈছে ছ'চিয়েল মিডিয়াত আমি যি ধৰণে ব্যৱহাৰ কৰোঁ। আজি ধৰক, আজি 15 বছৰ আগতে মই যদি কওঁ যে অনুৰাগ কাশ্যপ বা বিদু বিনোদ চোপ্ৰাই চিনেমা বনোৱা মানে, তেওঁ কি চিনেমা বনাব নাজানে, তাকে মই ভাল পাওঁ। ক'লো গলিমূৰত ক'লো, লগৰ 4টা ল'ৰাৰ মাজত কথা তাতে শেষ কৰোঁ। বা ক'লো যে ৰামচন্দ্ৰ গুহ তেওঁনো কি বুৰঞ্জীবিদ, মই তাতকৈ ভাল বুৰঞ্জী জানো, মই বুৰঞ্জী ইমান মস্ত পাইছোঁ। কিন্তু মই ঘৰত আহি আড্ডা মাৰি ঘৰত মা দেউতাক ক'লোঁ মইতো ভাল বুৰঞ্জী হেৰি। গতিকে মা দেউতাৰ মাজতে কথাটো শেষ হৈ গ'ল। বা কওঁতে অনুৰাগ কি আমাৰ অংগৰাগ পাপন মহন্তৰ গানবোৰ একো নাই, একো মানে লিৰিক্স বেয়া, সেইবুলি লগৰ ল'ৰাকেইটাৰ মাজত ক'লোঁ। কিন্তু এই কথাবোৰ সীমিত পৰিসৰত আমি কথা পাতিছিলোঁ, ভুলে বেয়াই ভুলে শুদ্ধ আমি পাতিছিলোঁ। কিন্তু এতিয়া কি হ'ল, এতিয়া আপোনাৰ ছ'চিয়েল মিডিয়াত আমি এখন একেবাৰে উন্মুক্ত মঞ্চ খুলিলোঁ। আমি মন গ'ল ধৰক এজন বিখ্যাত মানুহ, তেওঁৰ বিৰুদ্ধে মন গ'ল দুইটা লিখিলোঁ, এই অমুক তেওঁ কোনো ধৰণৰ তেওঁৰ সমাজ সচেতনতা নাই, তেওঁ কোনো ধৰণৰ ৰাজনৈতিক ভুল নাই বুলি আমি এপ্লাই লিখিলোঁ। তাৰ লগে লগে যাকে যাকে আপোনাৰ সমৰ্থক ওলাই গ'ল, হয় তেওঁ একো নাজানে, 3টা শব্দ লিখি দিলে আৰু দি দিলে। হাজাৰ হাজাৰ গালি গালাজৰ এটা উৎসৱ চলিল। গতিকে ছ'চিয়েল মিডিয়া এই ট্ৰেণ্ডটো ভয়ংকৰ। এইটো মানে আমাৰ ফেচবুকৰ যুগেৰ পৰা ঘৰতেতো অসমৰ নিচিনা ঠাই এখন ভবা নাছিলে যে অসমৰ নিচিনা এখন ঠাই আছে, ফেচবুকখন বনাওঁতে অলপ কণ্ট্ৰল নিয়ন্ত্ৰণ কৰিব পাৰোঁ। গতিকে এই গালি গালাজৰ উৎসৱ যিটো হৈছে, এই উৎসৱটো আপোনাৰ ক'ত শেষ হ'ব আৰু ক'ত কেনেকৈ নিয়ন্ত্ৰণ হ'ব সেইটো হেৰি নাই। এক ধৰণৰ দায়িত্বহীন অবান্তৰ কথাৰ এটা মানে আপোনাৰ উৎসৱ চলি আছে ছ'চিয়েল মিডিয়াত। আৰু তাত কি হৈছে, এক ধৰণৰ কি কয় নহয় গণপ্ৰহাৰ, মানুহ ক'ৰবাত কোনোবা এজন মানুহক পায় যে গণপ্ৰহাৰ কৰে, একদম ভাৰ্চুৱেল গণপ্ৰহাৰ হৈ আছে বহুত মানুহ। কোনোবা এজনে কিবা এটা গায়ক সন্দৰ্ভত কিবা এটা মন্তব্য কৰিলে, সেই গায়কজনক একেবাৰে হাজাৰ হাজাৰ মানে গণপ্ৰহাৰ কৰি আছে। গতিকে ছ'চিয়েল মিডিয়া এইটো এটা উদ্ভুত। আগতে আমি এজন ডাঙৰ মানুহৰ ক্ষেত্ৰত কথা এটা কওঁতে অলপ সাৱধানে কৈছোঁ, তেওঁৰ কিবা এটা ভুল তেওঁৰ কথা ক'বলৈ, তেওঁ সমালোচনা কৰিবলৈ। গালি দিলেতো নহ'ব, যুক্তিপূৰ্ণভাৱে তেওঁ কথা ক'ব লাগিব, এজন বিশিষ্ট ব্যক্তিত্ব। বা তেওঁৰ কথা যদি আমি ক'ৰবাত সেইখন নিউজ পেপাৰত লেখোঁ, তেতিয়া যুক্তি দি পেলাই লিখিব লাগিব, এনেকৈ লিখি দিব নোৱাৰোঁ। এতিয়া কিন্তু সেইটো নাই। এতিয়া যিকোনো এজন চেলিব্ৰিটি, যিকোনো ডাঙৰ মানুহৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়াত মই যিকোনো কথা লিখিব, মই তাৰ কাৰণে কোনো যুক্তি দিব নোৱাৰোঁ, গালি দিলেও। গতিকে সেই বস্তুটো ছ'চিয়েল মিডিয়াত এক ধৰণৰ
অদ্ভুত এটা সংস্কৃতি গঢ় লৈ উঠিছে। দ্বিতীয়তে ছ'চিয়েল মিডিয়াত অৰ্ধসত্য, অসত্যটো আছেই বাৰু, অৰ্ধসত্য। আমি কওঁ নহয় হোৱাটছআপ ইউনিভাৰ্চিটি, মই পঢ়া নাই কোনোবা, বা ফেচবুক উইজডম, ফেচবুকৰ জ্ঞান, সেইটো বিপদজনক বস্তু, দুইটা বস্তুতে নাযাওঁ। কাৰণ হোৱাটছআপ ইউনিভাৰ্চিটি এনেকুৱা এটা বস্তু য'ত IPS কিৰণ বেদীৰ নিচিনা এগৰাকী বিদুষী মহিলা, ইমান স্মাৰ্ট সপ্ৰতিভ বিদুষী মহিলা, তেওঁ হোৱাটছআপত ক'ৰবাত এটা মেছেজ পাই পেলাই দি দিলে যে নাছাই হেনো ৰিচাৰ্চ কৰি উল্লেখ পাইছে যে প্ৰতিটো নক্ষত্ৰৰ পৰা ওম শব্দটো আহে। ক'ত মানে নাজানো, কিন্তু তেওঁ এইটো নাছাৰ উদ্ধৃতি দি তেওঁ নিজে টুইট কৰিছে। গতিকে কিৰণ বেদীৰ নিচিনা মহিলা এগৰাকীয়ে যদি বিদুষী মহিলাকে যদি এই ধৰণৰ কথা ক'ব পাৰে বা এই ধৰণে তেওঁ প্ৰভাৱিত হ'ব পাৰে ছ'চিয়েল মিডিয়াৰ দ্বাৰা, বা গতিকে সাধাৰণ আমাৰ নিচিনা মানুহ আৰু হ'ব। গতিকে সেইটো এটা। দ্বিতীয়টো হৈছে কি, ছ'চিয়েল মিডিয়াৰ যিটো বিপদজনক ৰাজনৈতিক আৰু সাম্প্ৰদায়িক ব্যৱহাৰ। যি ধৰণে ৰাজনীতিক দলবিলাকে বা ভুল বাৰ্তা দিয়ে, সাম্প্ৰদায়িক বাৰ্তা দিয়ে, সেই বাৰ্তাটোৰ কাৰণেও ছ'চিয়েল মিডিয়া বিভিন্ন ধৰণে অপপ্ৰয়োগ হৈছে। কিন্তু ইয়াৰ মাজতো মই এটা কথা ক'ম যে ছ'চিয়েল মিডিয়াৰ বিভিন্ন ঠাইত বিভিন্ন যুক্তিনিষ্ঠ, শক্তিশালী আৰু নিৰ্ভীক কণ্ঠ শুনা যায়। সকলো বেয়াৰ মাজতো ছ'চিয়েল মিডিয়াত আপুনি কিছুমান সৃষ্টিশীল কথাও, কোনোবাই খুব ভাল কবিতা এটা লিখিছে, কবিতাটো লিখিছে, কোনো সম্পাদনা তাত নাই, কিন্তু ভাল লাগিছে। গতিকে এই সম্পাদকৰ কেঁচিৰ মাজে যে যাব লাগে, নোযোৱাকৈ ভাল কবিতা লিখিছে, গতিকে যথেষ্ট সৃষ্টিশীল মানুহ হ'ব তেওঁ। সেই কথাটো ছ'চিয়েল মিডিয়াত ইতিবাচক দিশৰ ভিতৰত এটা।